এতিয়া যি ৰূপত ভাৰতবৰ্ষখন আগবাঢ়িছে, যি হিংসা য'ত ত'ত হিংসা আৰম্ভ হৈছে, মানুহৰ প্ৰতি মানুহৰ ভালপোৱা নোহোৱা হৈছে, এটা উদাহৰণ দিব বিচাৰিছিলোঁ যে মানুহে অকলে হিন্দু মুছলিম এইবোৰ কৰি থকাতকৈ অলপ মানুহৰ কথা ভবাটো ভাল। সেইটো কাৰণে আমি এই অনুষ্ঠানটো আমি কৰিছোঁ। এই অনুষ্ঠানটো আজি অকল ইয়াতে বুলি নহয়, আমি বিগত বহুখিনি জেগাত আমি কৰি আছিলোঁ। যোৱা 2 বছৰ আগতে যিহেতু আমি ক'ভিডৰ কাৰণে কৰা নাছিলোঁ, তাৰে 2 বছৰ আগতে আমি লখিমপুৰ, ধেমাজি, নগৰপৰা এইবোৰ অঞ্চলত আমি কৰিছোঁ। গতিকে সেই অনুষ্ঠানটো এইবাৰ আমি পলাশবাৰী সমষ্টি যি দক্ষিণ কামৰূপত আছে তাৰ আমৰঙা অঞ্চলত আমি কৰিছোঁ। ইয়াতে আমি ইয়াৰে অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা যিসকল মানুহৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া, যিসকল মানুহৰ ঘৰৰ অৱস্থা আমাৰ এই চৰকাৰখন যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন যে দেখা নাপায়, সেই দেখা নোপোৱা মানুহবোৰক আমি উলিয়াই আনিছিলোঁ। অৱশ্যে সেই মানুহখিনিক ঘৰত থাকিবলৈ বিচনা নাই, মানুহখিনি খাবৰ কাৰণে ভাত নাই, সেই মানুহখিনিক অকণমান বিচনা আৰু ভাত দিয়াৰ ব্যৱস্থা কৰিছোঁ। যিটো চৰকাৰে কৰিব লাগিছিলে, সেই চৰকাৰে কৰিব লগা বস্তুটো আমি আচলতে আমাৰ নিজৰ পকেটৰ ধৰণৰ পৰা কৰিছোঁ। ইয়াত আমি বিভিন্নজনক দেখিছোঁ যে অৱস্থা খুব বেয়া, ল'ৰা ছোৱালী পঢ়া শুনা কৰিছে, গ্ৰেজুৱেশ্যন কৰিছে, কিন্তু হাতত কাম নাই, খাবলৈ ঘৰত ভাত নাই। গতিকে সেই মানুহখিনিক আমি এটা একগোট কৰি আমি ধন্যবাদ দিছোঁ আমৰঙা ত্ৰিধৰা আঞ্চলিক যুৱ সংঘৰ কৰ্মকৰ্তাসকলক। তেখেতসকলে আমাক এই জেগাকণ দিছে এই অনুষ্ঠানটি কৰিবৰ কাৰণে। অনুষ্ঠানটি কিন্তু আমি খুব ডাঙৰকৈ কৰা নাই, কাৰণ আমি মানুহক যিটো সহায় কৰিব বিচাৰিছোঁ, এই সহায়টোৰ কাৰণে আমি ৰাজহুৱা এটা ঘোষণা কৰি ৰাইজৰ ইয়াতে মাজত সমাগম বিচৰা নাছিলোঁ। যিসকল ভুক্তভোগী মানুহ আছিল তেওঁলোকক আমি নিমন্ত্ৰণ কৰি আনি তেওঁলোকৰ যাৱতীয় সামগ্ৰী যিখিনি প্ৰয়োজন আছিল আমাৰ সাধ্য অনুযায়ী আমি দিব চেষ্টা কৰিছোঁ, আমি তেওঁলোকক বিতৰণ কৰিছোঁ। আৰু ইয়াৰ পৰাই আমি এই অনুষ্ঠানটো আমাৰ এইটো অবিৰত যাত্ৰা, এইটো আমাৰ যাত্ৰা, আমাৰ এইটো ধাৰা অব্যাহত থাকিব। আগন্তুক দিনত অসমৰ প্ৰতিটো অঞ্চলত আমি আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি কৰিব চেষ্টা কৰিছোঁ। আৰু লগতে এইসকল মানুহক এই অনুষ্ঠানটোৰ পৰা আমি মানুহে মানুহৰ বাবে এই গীতটোৰ কলিৰে বা ভূপেনদাৰ এই গীতটোৰ কলিৰে এই অনুষ্ঠানটি আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। কাৰণ আজিৰ তাৰিখত চৰকাৰে মানুহে মানুহৰ কথা নাভাবে, চৰকাৰখনে অকল হিন্দুৰ কথা ভাবে, অকল মুছলিমৰ কথা নাভাবে, শিখৰ কথা নাভাবে, এনেধৰণৰ কেৱল বিসংগতি, কেৱল তেওঁলোকে বিভেদনা সৃষ্টি কৰি থাকে। গতিকে এই অনুষ্ঠানটোৰ পৰা এটা মেছেজ দিব বিচাৰিছে যে আমি আজিৰ তাৰিখত মানুহে মানুহৰ কথা ভাবিব লগা হৈছে, নহ'লে বেছিদিন নাই যে মানুহ কুকুৰ মেকুৰী হৈ যাবগৈ। সুশীলা পৰিধান কুমেৰীয়া আমি দেখিছোঁ যে মই অলপ চালিজাৰি চাই গম পালোঁ যে প্ৰচেষ্টা সুন্দৰ, তেওঁলোকে যিটো অবিৰত প্ৰচেছ হাতত লৈছে, তাৰ কাৰণে মই সঁচাকৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ইয়াতে 11টা পৰিয়াল আছিলে, 11টা পৰিয়াল একেবাৰে অৱস্থা পৰিয়াল। তেওঁলোকক এটা পৰিয়ালক আমি এটা ঘৰ বনাই দিছোঁ। ঘৰ মানে চৰকাৰী ঘৰ দিয়া নাই, চৰকাৰী ঘৰটো চৰকাৰে দিব পাৰিব। আমি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱা মানুহ এঘৰক আমি ঘৰ এটা বনাই দিছোঁ। বাকী 4গৰাকী ফেমিলিক পৰিয়ালক আমি এখন বিচনা আৰু বিচনাৰ কাৰণে যি সামগ্ৰী থাকে, তুলি, এখন বিচনা চাদৰ, আঁঠুৱা, 2টা গাৰু, বেড কভাৰ আৰু 15 দিনৰ ৰাচন সকলোকে দিয়াৰ ব্যৱস্থা কৰিছোঁ। তাৰপিছত কেইটামান ফেমিলি আছে তেওঁলোকৰ অৱস্থা খুব বেয়া, তেওঁলোকৰ চিকিৎসাৰ কাৰণে অসুবিধা হ'ব। আমি কৈছোঁ যে GMCHত যিহেতু চৰকাৰৰ ফালৰ পৰা সকলো ফ্ৰী থাকে, কিন্তু মেডিচিন আৰু
টেষ্টৰ কাৰণে যিখিনি পইচা পাতি লাগে বা যিখিনি খৰচ হ'ব সেইখিনি আমি বহন কৰিম বুলি আমি কৈছোঁ ইতিমধ্যে। ইয়াতে 11টা ফেমিলিক 11টা পৰিয়ালক বৰ্তমান যিবোৰ একেবাৰে অৱস্থা বা তেওঁলোকক আমি আজি এই সামগ্ৰীসমূহ বিতৰণ কৰিছোঁ। ঠিক আছে।